এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে। গৰিমা বৌ জুবিনদাৰ পোষ্টমৰ্টম ৰিপৰ্ট পাইছে, আপুনি কৈ দিয়ক ২৬ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম, জুবিন অনুৰাগী আপোনাক জিকাব, জুবিনদাৰ ন্যায় ল'ব পাৰিব। বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে, কাৰণ জুবিনদাই কৈছিল মোৰ চিধা কথা বিজেপিক ভোট নিদিব। জুবিনদাৰ বক্তব্য শুনক। একদম চিধা কথা, খালি বিজেপিক ভোট নিদিব। মোৰ কোনো ভগৱান নাই, মোৰ ভগৱান নাই। ৰাইজ আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই। লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত উঠাই দিব লাগে। অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে যে উলিয়ালে তই কবি কিয় উলিয়ালে, আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি। আৰু অসমত সমস্যা কি হৈছে, অসমত মেক্সিমাম আপোনালোকে জানে যিবিলাকে জুবিনৰ কাৰণে ছ'চিয়েল মিডিয়াত লিখি আছে তাত দুটা গ্ৰুপ আছে। এটা হ'ল অনুৰাগী, যোনে সঁচাকৈ জুবিনৰ ন্যায় বিচাৰে, জুবিনৰ আত্মাৰ শান্তি বিচাৰে। এটা হ'ল অনুৰাগী, আনটো গ্ৰুপ হৈছে যে এই সুযোগতে বিজেপিক হৰুৱাব পাৰো নেকি। তাত দুটা ক্লিয়াৰ গ্ৰুপ আছে। এটা হ'ল অনুৰাগীৰ গ্ৰুপ, তেওঁলোকে ন্যায় বিচাৰে, তেওঁলোকে ইয়াৰ লজিকেল কনক্লুজন বিচাৰে। যেনেকে পৰহিয়ে মই গৰিমাৰ ঘৰত গৈছিলো, মোক কৈছে যে দাদা আমাক পুৰা চিকুৱেন্সটো লাগে, ক'ৰ পৰা কি হৈছিলে। সেইটো হ'ল এটা জেনুইন কনচাৰ্ণ। আনফালে এটা পাৰ্টি থিয় হৈছে যে জুবিনৰ গান জীৱনত শুনাই নাই। মেক্সিমাম তেওঁলোকে বাংলাদেশৰ পৰা ছিংগাৰ আনে আৰু বাংলাদেশৰ ছিংগাৰে তাতে গান গায়। এতিয়া তেওঁ এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব লাগে। গৰিমা বৌ জুবিনদাৰ পোষ্টমৰ্টম ৰিপৰ্ট পাইছে, আপুনি কৈ দিয়ক ২৬ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম, জুবিন অনুৰাগী আপোনাক জিকাব, জুবিনদাৰ ন্যায় ল'ব পাৰিব। বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে, কাৰণ জুবিনদাই কৈছিল মোৰ চিধা কথা বিজেপিক ভোট নিদিব। জুবিনদাৰ বক্তব্য শুনক। একদম চিধা কথা, খালি বিজেপিক ভোট নিদিব। মোৰ কোনো ভগৱান নাই, মোৰ ভগৱান নাই। ৰাইজ আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই। লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত উঠাই দিব লাগে। অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে যে উলিয়ালে তই কবি কিয় উলিয়ালে, আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি। আৰু অসমত সমস্যা কি হৈছে, অসমত মেক্সিমাম আপোনালোকে জানে যিবিলাকে জুবিনৰ কাৰণে ছ'চিয়েল মিডিয়াত লিখি আছে তাত দুটা গ্ৰুপ আছে। এটা হ'ল অনুৰাগী, যোনে সঁচাকৈ জুবিনৰ ন্যায় বিচাৰে, জুবিনৰ আত্মাৰ শান্তি বিচাৰে। এটা হ'ল অনুৰাগী, আনটো গ্ৰুপ হৈছে যে এই সুযোগতে বিজেপিক হৰুৱাব পাৰো নেকি। তাত দুটা ক্লিয়াৰ গ্ৰুপ আছে। এটা হ'ল অনুৰাগীৰ গ্ৰুপ, তেওঁলোকে ন্যায় বিচাৰে, তেওঁলোকে ইয়াৰ লজিকেল কনক্লুজন বিচাৰে। যেনেকে পৰহিয়ে মই গৰিমাৰ ঘৰত গৈছিলো, মোক কৈছে যে দাদা আমাক পুৰা চিকুৱেন্সটো লাগে, ক'ৰ পৰা কি হৈছিলে। সেইটো হ'ল এটা জেনুইন কনচাৰ্ণ। আনফালে এটা পাৰ্টি থিয় হৈছে যে জুবিনৰ গান জীৱনত শুনাই নাই। মেক্সিমাম তেওঁলোকে বাংলাদেশৰ পৰা ছিংগাৰ আনে আৰু বাংলাদেশৰ ছিংগাৰে তাতে গান গায়। এতিয়া তেওঁ